নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। মই আজি ৰাতিপুৱাৰ খাবৰ বাবে আপোনালোকক দেখাই লৈছোঁ দেই। এইফালে মই পৰিয়ালো কেইটামান ফুৰি লৈছোঁ আৰু এইফালে মই উলিয়াই ল'লোঁ দেই পৰিয়ালো। এইফালে অকণমান দেখাই লৈছোঁ পৰিয়ালো ধুনীয়াকৈ পুৰি ল'লোঁ আৰু এইফালে মই আপোনালোকক দেখাম। এতিয়া এইফালে মই দেখাই ল'ম বৰ মানিমুনি, এইফালে দেখাই লৈছোঁ বৰ মানিমুনি আৰু এইফালে সৰু মানিমুনি আৰু এইফালে আৰু দেখাই লৈছোঁ ধনিয়া পাত দেই। সৰু মানিমুনি, বৰ মানিমুনি আৰু ধনিয়া পাত আৰু এইফালে মোৰ কুচিয়া তিনিটা আছে, বেছি ডাঙৰ নহয়। এইফালে ফ্ৰাই কৰিলোঁ আৰু এইফালে দেখাই লৈছোঁ কাৱৈ মাছ দুটা দেই পিটিকা কৰিবৰ বাবে। এইফালে ভাজিলোঁ আৰু কুচিয়া ভাজিলোঁ আৰু এইফালে কাৱৈ মাছে আৰু মানিমুনিয়ে মই ধুনীয়াকৈ পিটিকা কৰিম। আপোনালোকক অকণমান দেখাই ল'ম দেই। আকৌ মই এইফালে অকণমান দেখাই লৈছোঁ ভাজি দেই। এইফালে কুচিয়া ভাজি মই কেনেকৈ গোটাকৈ ভাজি লৈছোঁ। সেইফালে এনেকৈ ভাজিলে বহুত খাবলৈ ভাল লাগে আৰু এইফালে দুটা অকণ ডাঙৰ, এইফালে অকণমান ককাই আনি দিছোঁ সৰু এটা দেই দুনুৰ বাবে, দুনু কলিজাৰ খাবৰ বাবে। এইফালে সৰু হ'লেও ভাজি থৈ দিছোঁ ৰাতিপুৱা খাবৰ কাৰণেহে। এইফালে আমাৰ কাৰণে পিটিকা আৰু পিটিকাৰ লগত এতিয়া অকণমান মিঠাতেল লগাই দিম দেই। কেঁচাকৈ মিঠাতেল লগালে বহুত টেষ্টি লাগে খাবলৈ আৰু আপোনালোকে কেতিয়াবা এনেকৈ খাই চাবচোন, বহুত ভাল লাগে। আৰু আমাৰ বাৰীৰ পৰা মই নিজে আৰু ৰাতিপুৱা পিটিকা কৰি খাবৰ বাবে এয়া মানিমুনি, সঁচাকৈ মানিমুনি সৰু মানিমুনিয়ে হওক বৰ মানিমুনিয়ে হওক এনেকৈ পিটিকা কৰি আপোনালোকে গুটি আলু কেইটামান ফুৰি আৰু মাছেৰে যি বেলেগ মাছ হ'লেও মানে পিটিকা কৰি খাবচোন, কিমান ভাল লাগে। ধনিয়া পাত আৰু নিজৰ ধনিয়া পাতৰ গুণবোৰে খাই বহুত ভাল লাগে। আৰু এইফালে গুড়ি জলকীয়া আৰু ইফালে নিমখ আৰু কেঁচা মিঠাতেল অকণমান দিব লাগে। বহুত খাই ভাল লাগে, সঁচাকৈ ভাল লাগে মানে। যিহেতু মই নিজে মানে খাই বহুত ভাল পাওঁ, আনৰ কাৰণে গম নাপাওঁ। আপোনালোকে এনেকৈ খাই চাবচোন। এইফালে দুনু খাবৰ কাৰণে পিৰাও আনিলে, এইফালে মই পিটিকা বনাই আছোঁ ধুনীয়াকৈ। সঁচাকৈ বহুত ভাল লাগে, আপোনালোকে খাই চাবচোন। খাই চাই আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগিব। সঁচাকৈ বহুত ভাল লাগে। সেইবাবে মই প্ৰায় এনেকৈয়ে খাই থাকোঁ। আমাৰ দেউতাই এনেকুৱা মানে কেঁচা বস্তু খাই বহুত ভাল পায়, সেইটো কাৰণে ময়ো খাম। আৰু ইফালে অকণমান আমাৰ এয়া দুনু কলিজাৰ বাগৰটো লৈ গৈছে দুনু কলিজাই, আৰু ইফালে আইতাহঁতে দুনু কলিজাই খাব আৰু মানুহজন এইফালে খাব, মই এইফালে ল'লোঁ। আমি তিনিজনে খাম। আমাৰ দেউতাই ৰাতিপুৱা ভাত নাখায়, আইতাই কলিজাই খাবলৈ ল'লে আৰু এয়া আমাৰ ভাতটো। আৰু এইফালে ভাত খাই হৈ গৈছে। আমাৰ মানুহটো টেবুল এটা বনাইছে দেই। এতিয়া যিহেতু আমাৰ ঘৰ বনাই হৈ গৈছে আৰু হ'বলৈ হৈছে আৰু এইফালে বেছি নাই আৰু এইফালে অকণমান দেখাই লৈছোঁ দেই। আমাৰ ঘৰটো চাংটো কিমান ওখ চাওকচোন। দুনু কলিজাই বহুত ফূৰ্তি কৰি আছে। এইফালে টেবুল বনাইছে, মানে ঘৰ হ'বলৈ হৈছে আৰু টেবুল ধুনীয়াকৈ বনাই আছে দেই। এই টেবুলটো কেনেকুৱা হৈছে আপোনালোকে ক'বচোন বাৰু। আৰু বেলেগ মানুহৰ কাৰণে বেয়া হ'লেও আমাৰ নিজৰ মানুহটোৱে বেয়া হ'লেও বস্তু বনালে নিজৰ মানুহজনৰ কাৰণে বহুত ভাল ন। আৰু এইফালে অকণমান দেখাই লৈছোঁ মিস্ত্ৰীৰ কামত লাগি আছে। আজি মানে ওপৰত কিবা আছিলে কেমিষ্টাৰ নে কি মই নাজানো বাৰু। এইফালে আৰু ধুনীয়াকৈ এইফালে লগাইছে ওপৰত দেই, কেলেষ্টাৰ নেকি এনে মই গম নাপাওঁ। এইফালে আছে আৰু মছলা খেলাই আছে আৰু মই পাহৰিলোঁ। এইফালে বনাই আছে দেই ধুনীয়াকৈ ফুল টকা ওপৰত দি দিছে বতাহ আৰু পোহৰ আহিবৰ বাবে। এইফালে ধুনীয়াকৈ বনাই আছে। মই অকণমান দেখাই ল'লোঁ দেই আপোনালোকক। এয়া ঘৰটো বহুত ওখ, সঁচাকৈ আপোনালোকে চাওকচোন। দেখিলে বহুত ভয় লগা নিচিনা হয় ন, বহুত ওখ আমাৰ ঘৰটো। কাৰণ যিহেতু ব্ৰহ্মপুত্ৰৰ পানী ওচৰৰ পৰা আহে, এইকাৰণে আমাৰ ওখকৈ বনাবলগীয়া হয়। এইফালে মই তলফালেদি অকণমান দেখাই ল'লোঁ দেই আপোনালোকক। এইফালে চটটো কৰিডৰৰ চটটো এইফালে আৰু এইফালে চাং দিয়ে ওপৰত থৈছে, ওপৰত থাকিবৰ বাবে। এইফালে চাওকচোন মিস্ত্ৰীয়ে ওপৰত থাকিহে ইটা কাটিব লাগিব। এইফালে ইহঁতে ধুনীয়াকৈ এইফালে বনাই আছে আৰু অকণমান দেখাই ল'লোঁ। মই অকণমান যেন তেনে হ'লে আকৌ এবাৰ উঠিলোঁ। আপোনালোকক আগতে ভিডিঅ' মই দেখাইছিলোঁ মই কেনেকৈ উঠিছিলোঁ। এইফালে অকণমান আকৌ আজি উঠিব মন গ'লোঁ, এইভাৱে অকণমান আকৌ উঠি গ'লোঁ। এইফালে অকণমান দেখাই ল'লোঁ দেই আপোনালোকে।
বেয়া নাপাব আপোনালোকে নাভাবিব সি সাধাৰণ ঘৰটোকে মানে দেখাই থাকে তথাপিও আজি যিহেতু উঠিলোঁ মই অকণমান দেখাই ল'লোঁ এইফালে